हेलो बंधु बान्धवीসকল আজি মই আপোনালোকৰ বাবে এটা বেবি হেলদি ৰেচিপি লৈ আহিছো তেন্তে আহকচোন ৰেচিপিটো আৰম্ভ কৰো ৰেচিপিটোৰ বাবে প্ৰথমতে ডাঙৰ চামুচেৰে এচামুচ পিঠাগুৰি এটা আপেল আৰু কেইটামান বাদাম লৈছো আপোনালোকে বাদাম নলবও পাৰে আৰু মই চেনি হলনি তাল মিশ্ৰি লৈছো আপোনালোককো মই সাজেষ্ট কৰিম যে আপোনালোকে তাল মিশ্ৰি ল'ব তাৰ পিছত এইখিনি মই পিছি লৈছো বাদামখিনি আৰু আপেলটো ৰুকি লৈছো প্ৰথমতে এগিলাস গাখীৰ লৈছো হেণ্ড ছচতে উতলাই ললো গাখীৰখিনি গৰম হৈ গ'ল গাখীৰখিনি মই এতিয়া গ্লাছত ৰাখি লম এই হেণ্ড ছচটোতে এতিয়া মই অকমান পানী দিছো প্ৰথমতে পানী দি ল'ব লাগিব প্ৰথমতে যদি গাখীৰ দিয়া যায় তেন্তে আপেলৰ মিশ্ৰণখিনি দিলে গাখীৰখিনি ফাটি যাব সেইবাবে মই প্ৰথমতে পানী অকমানত আপেলৰ মিশ্ৰণখিনি সিজাই লৈছো ভালদৰে হেতাৰে এইখিনি অলপ লৰাই দিব অলপ সময় এনেদৰে সিজি থকা পিছত আপোনালোকে ইয়াত বাদামখিনি দি দিব আৰু মই তাল মিশ্ৰিখিনি দিছো এইখিনি ভালদৰে গোটেইখিনি একেলগে মিক্স কৰি দিব এইখিনি অলপমান লো ফ্লেমত ৰাখি বনাব 5 মিনিট হৈ গৈছে এতিয়া 5 মিনিটৰ পিছত এইখিনি অকমান পানীত এনেকে পিঠাগুৰিখিনি লৰাই তাত দি দিব ঠাণ্ডা পানীত মিক্স কৰিব পিঠাগুৰিখিনি আপোনালোকে তাৰ পিছত এই মিশ্ৰণখিনি দি দিব আপোনালোকে ৰেচিপিটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আৰু তাৰ পিছত আমি এতিয়া ইয়াত গাখীৰখিনি দিম শেষত গাখীৰ দিলে এইখিনি বহুত টেষ্টি হয় প্ৰথমতে কেতিয়াও যাতে গাখীৰ নিদিয়ে আপেল অলপ টেঙাৰ নিচিনা সেইবাবে গাখীৰ প্ৰথমতে কেতিয়াও দিব নালাগে এনেকৈ বনাই দিলে ল'ৰা ছোৱালীবোৰে খাই বহুত ভাল পাব অতৰাই দিয়াচোন তাইক হ'ব এতিয়া এইখিনি বনাওঁতে 6-7 মিনিটমান লাগে দেখিছেনে বাৰু ইমান সুন্দৰকৈ সিজি গৈছে এয়া হৈ গ'ল আপোনালোকৰ ল'ৰা ছোৱালীবোৰে খাই বহুত ভাল পাব আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বহুত ভাল লাগে এনেদৰে খুৱাব বুলি আশা কৰিলোঁ